হেল্ল' বন্ধুসকল, মই গীত গুঞ্জন আৰু মই এটা নতুন চেনেল খুলিছোঁ। চেনেলটোৰ নাম গুঞ্জন ব্লগছ এণ্ড ইণ্টাৰভিউ। আপোনালোকে চেনেলটো আঁকোৱালি ল'ব বুলি আশা ৰাখিছোঁ আৰু ভিডিঅ'বিলাক চাব ৰেগুলাৰ। তাৰপিছত আজি যিহেতু লকডাউন, ওলাই যাব পৰা নাই, তাকে ভাবিলোঁ নিজৰ গাঁওখনকে দেখাওঁ আজি ভিডিঅ'ত প্ৰথম। সেইটো কাৰণে জাষ্ট ৰেডি হৈছে যাবলৈ। আপোনালোকেও বলক, লগতে স্কিপ নকৰিব, ভিডিঅ'টো সম্পূৰ্ণলৈকে চাওক। এইখন আমাৰ ফিল্ড। আমি মানে ইয়াতে সৰুৰ পৰা খেলি ডাঙৰ দীঘল হৈছোঁ আৰু এইখন আমাৰ স্কুল। সেইজোপা কৃষ্ণচূড়া গছ আৰু বকুল গছ। ইয়াত থাকি ভাল লাগে, মানে গৰম দিনত ধুনীয়া হাৱা মাৰি থাকে আৰু কৃষ্ণচূড়া ফুলি থাকে। এইটো শ্বহীদ বেদী। এইটো আচলতে এটা স্মৃতি সোমাই আছে। এইটো আমাৰ খুৰা দুজন আৰু আমাৰ দেউতা বনাইছিলে। এইজোপা চন্দন গছ, এইজোপা দেখিছে নহয় মাজতে, এইজোপা চন্দন গছ। আৰু এইখনে আমাৰ স্কুল, য'ত মোৰ যৌৱন পাৰ কৰিছিলোঁ। এয়া ফুল, আমাৰ গাঁৱৰ ফল মূল ফুল এইবিলাকেই আমাৰ গাঁওখন শুৱনি কৰি ৰাখে। এয়া কাগজ ফুল বুলি কয়, ধুনীয়া লাগিছে চোৱা। এইখন আমাৰ স্কুল, এল পি স্কুল, য'ত মই সৰুতে পঢ়িছিলোঁ, প্ৰথম এডমিশ্যন কৰিছিলোঁ। ক খ গ ঘ এটাই শিকিছিলোঁ। এয়া স্কুল, এল পি স্কুল, কাৱৈমাৰী গাঁও এল পি স্কুল। ইয়াতে ডাঙৰ দীঘল হৈছিলোঁ। মোৰ জীৱনৰ শৈশৱকাল ইয়াতে পাৰ কৰিছিলোঁ। এইখন স্কুলতে পাৰ কৰিছিলোঁ। তেতিয়া মানে ইয়াৰ অৱস্থা অলপ বেছি উন্নত মানৰ নাছিলে, কিন্তু এতিয়া অলপ উন্নত হৈছে বাৰু। ইয়াত পতাকা উত্তোলন কৰা হয় ফাংচন পাতিলে মানে, আৰু কিবা কিবি উৎসৱ পাতিলে। এইবিলাক ফুল ৰুইছে, ধুনীয়া ধুনীয়া ৰঙা ৰঙাকৈ ওলাই আছে চোৱা। এয়াই আমাৰ স্কুল, আমাৰ গাঁৱৰ। ইয়াতে পাৰ কৰিছিলোঁ আমাৰ ল'ৰালিকালবিলাক। কাৱৈমাৰী মধ্য ইংৰাজী বিদ্যালয়। ইয়াত মানে কি হ'ল, বহুত দূৰৰ পৰা ল'ৰা ছোৱালীবিলাক আহে পঢ়ে। এইটো আমাৰ বিহু পেণ্ডেল। বৰ্তমান বনাই থকা হৈছে বাৰু। এইবাৰ বিহু মেলা ইয়াত পতাৰ কথা আছিলে, কিন্তু যিটো লকডাউন কৰোণা ভাইৰাছৰ কাৰণে যিটো লকডাউনৰ বন্ধ দিলে, সেইটো কাৰণে আমি মানে পাতিব নোৱাৰিলোঁ। আমাৰ কমিটি গঠন কৰা হৈ গৈছিলে, কিন্তু পিছত ফেইল কৰাব লগা হ'ল, মানে কেঞ্চেল কৰাব লগা হ'ল। অহা বছৰকৈ আহিব আপোনালোকে সকলোৱে, নাচিম ইয়াত, সকলোৱে ফূৰ্তি কৰিম, ভাল লাগিব। বনাই আছে চব, মাটি তুলি আছে, এইফালে ৱাল বনাই আছে। আহিব সকলোৱে, নাচিম বহাগত অহা বছৰকৈ। এইটো পশু চিকিৎসালয়, আমাৰ কাৱৈমাৰী গাঁৱৰ পশু চিকিৎসালয়। বনোৱা 4 বছৰমান হ'ল, কিন্তু ডক্টৰ অহা নাই। ডক্টৰ আহিলে সম্পূৰ্ণ হৈ যাব। কাৰেণ্ট ফিটিং কৰা হৈ গ'ল, এইফালে কাৰেণ্ট ফিটিং কৰা হৈ গ'ল, ট্ৰেন্সফৰ্মাৰ হয়। তাৰপিছত AC ফিটিং কৰা হৈ গ'ল, ফেন চব ফিটিং কৰা হৈ গৈছে অলৰেডি। আৰু এতিয়া জাষ্ট ডক্টৰ আহিব লাগে। আৰু ডক্টৰ আহিলে আমাৰ যিবিলাক গাঁৱৰ প্ৰব্লেম জীৱ জন্তুৰ যিবিলাক বেমাৰ হয়, সেইবিলাক সমাধান হ'ব, তাকে আশা কৰি আছোঁ আমি সকলোৰে, কেতিয়া ডক্টৰ আহে। এইটো হৈছে অফিচ হয়, পশু চিকিৎসালয়ৰ অফিচ হয়। ইয়াত সকলো লিখা মেলা কৰা হ'ব। এতিয়া বৰ্তমান অৱস্থা বেয়া, কাৰণ বাৰান্দাই মৰা নাই, সেইটো কাৰণে ইয়াত গোটেই ছাগলী গৰু থাকে চাগে, লেতেৰা হৈ আছে গোটেই।
আৰু আছে পিছফালে আমি গৈছোঁ। পিছফালে গৈ আছোঁ, এইটো এটা অফিচ, এইটো লেবৰেটৰী হ'ব চাগে, এইটো লেবৰেটৰী হ'ব নেকি। মানে বিশেষ ৰুমবিলাক অলপ বেলেগ ধৰণৰ হয়, মানে যিবিলাক বনাইছে ৰুম ভিতৰত অলপ বেলেগ বেলেগ ধৰণৰ হয় ষ্টাইল। এইটো পানী টেংকি, সকলোবিলাক মানে অলৰেডি হৈয়ে গৈছে অলৰেডি, কিন্তু ডক্টৰ অহা নাই, এতিয়া ডক্টৰ আহিলে চব ষ্টাৰ্ট হৈ যাব। এইটো হেৰি হয়, কোৱাৰ্টাৰ হয় ডক্টৰবিলাকৰ। আপোনালোকৰ যদি কিবা গৰু ছাগলী যদি বেমাৰ হয় লৈ আহিব, ফ্ৰীকৈ ট্ৰিটমেণ্ট কৰাই দিম আমি হা। এইটো ভিতৰত সোমাই বহুত ভাল লাগে, ৰুমবিলাক বেছি ডাঙৰ নহয় যদিও মানে দেখিবলৈ বহুত ধুনীয়া। ভিতৰত ইয়াত থাকিব যিবিলাক পশু চিকিৎসালয়ৰ ডক্টৰ, সেইবিলাক ইয়াত থাকিব। কোৱাৰ্টাৰ হয়, ভালকৈ হোৱাকৈ নাই আৰু কামবিলাক আগবাঢ়িবলগীয়া আছে বহুত। চাবিটো মানে অনা নহ'ল, যদি অনা হ'লে ভিতৰত সোমাব পাৰিলোঁ হ'ল। সাব চেণ্টাৰ স্বাস্থ্য কেন্দ্ৰ, আমাৰ গাঁৱৰ কাৰিমাৰী গাঁও, মানে গোটেইবিলাক জংঘল হৈ গৈছে। এতিয়া বন্ধ আছে লকডাউন, ডক্টৰবিলাক আহিব পৰা নাই, কেতিয়াবা খোলা চাফা কৰে বাৰু অলপ। এইফালে এখন গেট সোমাব পাৰি, এতিয়া লকডাউন যিহেতু, সেইটো কাৰণে আমি সোমাব নোৱাৰিম, এতিয়া নোসোমাওঁ, আপোনালোকক দেখাই দিছোঁ। এইটো বৰনামঘৰ, আমাৰ গাঁৱৰ আটাইতকৈ পুৰণি বৰনামঘৰ। ইয়াৰ বয়স 1.5 বছৰ পাৰ হৈছে, আৰু যোৱা বছৰ সোণালী জয়ন্তী হৈ গৈছে। আৰু মই ভাওনা কৰিছিলোঁ, ভাওনাত দুৰ্যোধনৰ পাত্ৰ লৈছিলোঁ, ৰুদ্ৰ কৰিছিলোঁ বাৰু, কৰি ভাল লাগিছিলে ভাওনা। আৰু আমাৰ ইয়াত 100 ঘৰকৈ বেছি মানে পৰিয়াল আছে ইয়াত এখন সমাজত। এইটো আমাৰ গাঁৱৰ এটা নামঘৰ, আমাৰ গাঁৱত 2টা নামঘৰ আছে। এইটো আমাৰ শংকৰী সংঘ নামঘৰ, আৰু মানে আৰু এটা আছে আমাৰ বৰনামঘৰ হয়, এইটো আগৰ পৰা আছে। এইটো আগম বৈষ্ণৱ সমাজৰ নামঘৰ হয়। এতিয়া গৈছে এটা জুই দেখাবলৈ, যিটো জুই দিচাঙত পৰিছেগৈ। এয়া আমি পাই গ'লোহি এতিয়া বহুত দূৰ খোজ কঢ়াৰ পিছত। এইটো জুই, এইটো কমচে কম 10-15 কিলোমিটাৰমান দীঘল নেকি, দিচাঙত পৰিছেগৈ, তাতকৈ বেছি হ'ব চাগে, 10-15 কিলোমিটাৰতকৈ বেছি হ'ব। এইটো দিচাঙত পৰিছেগৈ এইটো জুই। আমি ইয়াতে মাছ চাছ ধৰি খাই থাকোঁ,
বহুতে মাছ ধৰি বিক্ৰী কৰে ইয়াত ধৰি। ইয়াত এইটো জুৰি আগতে বহুত মানে দ হৈছিলে, এতিয়া বাম হৈ গ'ল। এইটো সেইখন পাহাৰ, এতিয়া পাহাৰখন নাই বৰ্তমান, মানে বতৰ ডাৱৰীয়া যিহেতু, নহ'লে পাহাৰখন ধুনীয়াকৈ দেখা পোৱা যায় ইয়াৰ পৰা। নামবৰ পাহাৰ, এইটো জুৰি যিটো এফালে গৈ 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 সেইফালে একেবাৰে গৈ দিচাঙত নামিছেগৈ। হয়তো ইয়াৰ নাম লংকা দ্বীপ। পথাৰ মাজত আছে যিহেতু সেইটো কাৰণে ইয়াৰ নাম লংকা দ্বীপ। সেইখন পাহাৰখন যেতিয়া ফৰকাল হৈ থাকে বতৰ, তেতিয়া ধুনীয়াকৈ ওলাই থাকে। আমাৰ গাঁৱৰ ৰচকা পোৱালিবিলাক। আমি সৰুতে ইমান ৰচকা নাছিলোঁ দেই, এতিয়া পোৱালিবিলাক চকী ৰচকা। খেলি থাক ভিডিঅ' কৰিছোঁ মই, খেলি থাক। ৰজা ৰাণী খেলিছে, ৰজা ৰাণী খেল। আৰু বন্ধুসকল, আজি ইয়াতে মোৰ ভিডিঅ'টো সমাপ্ত কৰিছোঁ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব। আৰু আকৌ লগ পাম, তাৰ আশাৰে এতিয়া ধন্যবাদ।